আমাৰ এই প্ৰগ্ৰেমটো হ'ল আপোনাৰ দুদিনীয়া প্ৰগ্ৰেম 9 অক্টোবৰ আৰু 10 অক্টোবৰ আজি লাষ্ট হ'ব আমাৰ। আমি ইয়াতে আচলতে ৰুচাটোৰ আচলতে প্ৰগ্ৰেম সেইটো মানে মানে মালৱীয় মিছন টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম। গতিকে এই প্ৰগ্ৰেমটো তাৰমানে খুব ইম্পৰ্টেণ্ট প্ৰগ্ৰেম। তাত মানে গুৱাহাটী ইউনিভাৰ্চিটি আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটি দুয়োটাই মিলি পেলাই তাৰমানে MMTB প্ৰগ্ৰেম যিটো আছিলে তেওঁ এই চেণ্টাৰটো গুৱাহাটীত আছে। গুৱাহাটীয়ে তাৰমানে আমাক এইটো চলাব দিছে। গতিকে এইটো আমাৰ দুদিনীয়া প্ৰগ্ৰেম। দুটা ইউনিভাৰ্চিটিৰ লগত কলাবৰেশ্যন কৰিলে এই প্ৰগ্ৰেমটো কৰা হৈছে। ইয়াত মেইনলি টিচাৰসকল আচলতে ডাইনামিক হ'ব লাগে। গতিকে টিচাৰ প্লাছ ৰিচাৰ্চ কৰা আমাৰ হেৰিটো হ'ল মানে কাটিং এজ ৰিচাৰ্চ আমি কেনেকৈ কৰিব লাগে। তাৰমানে ৰিচাৰ্চ নহ'লে মানে ইউনিভাৰ্চিটি নহয় আৰু টিচিঙৰ লগত সদায় ৰিচাৰ্চ জড়িত হৈ আছে। সেইকাৰণে এই প্ৰগ্ৰেমটো তাৰমানে আমি কৰা হৈছে। এইটো আচলতে ষ্টেট মিছন এটা ষ্টেটে তাৰমানে আমি ধৰক যেতিয়া কনফাৰেঞ্চ কিবা ভাল কনফাৰেঞ্চ যদি কৰিবলৈ যাওঁ বা আমাৰ টিচাৰ আমি ক'ৰবাত দূৰে পঠিয়াব লগা দিল্লী বম্বে বা বাহিৰত এনেকৈ পঠিয়াব লগা কিন্তু এই প্ৰগ্ৰেমটো আমি এতিয়া ৰিজনেলি নিজৰ জেগাতে আমি কৰি পেলাই আমি ইয়াতে আমি কৰিব পাৰোঁ। গতিকে আমাৰ যাতে মানে টিচাৰসকলে বাহিৰত যাব নালাগে সেইকাৰণে এই বস্তুটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে সেইটো আমাক প্ৰভাইড কৰিছে। খুব ভাল পাইছোঁ আৰু মই ভবা নাছিলোঁ যে আমি মানে কোকৰাঝাৰ ইউনিভাৰ্চিটিটো মানে নতুন ইউনিভাৰ্চিটি। সেই নতুন ইউনিভাৰ্চিটিত আই এম ভেৰি হেপী দেট দিছ ইজ দ্য ফাৰ্ষ্ট একচুৱেলি প্ৰগ্ৰেম দ্য টিচাৰ ট্ৰেইনিং অন দি একচুৱেলি দি কাটিং এজ ৰিচাৰ্চ। সেইটো মই খুব ভাল পাইছোঁ। প্ৰথম হিচাপত ইনষ্টিটিউট অফ হিষ্ট্ৰী কোকৰাঝাৰ প্ৰথম মানে ইউনিভাৰ্চিটি হিচাপত সেইটোৱে ভাল এটা প্ৰগ্ৰেম বুলি মই ভাবিছোঁ। আৰু ইয়াতে যথেষ্ট আমাৰ পাৰ্টিচিপেণ্ট আহিছে আমাৰ গোটেই ৰিজনৰ পৰা সেই মানে BTC এৰিয়াৰ পৰা আমাৰ মানে 84 বাহিৰৰ পৰা আমাৰ পাৰ্টিচিপেণ্ট হৈছে আৰু আমাৰ ইয়াৰ নিজৰ ইউনিভাৰ্চিটিৰো আমাৰ টিচাৰসকলে গোটেই মিলি পেলাই 174 আমাৰ পাৰ্টিচিপেণ্ট হৈছে। গতিকে খুব এনকাৰেজিং আৰু আমি যিটো এক্সপাৰ্ট মাতি আনিছোঁ গোটেই অসমৰ পৰা মানে ভাল এক্সপাৰ্ট। গতিকে আমাৰ BN গোস্বামী ছাৰ আজি ইয়াত চলি আছে। এতিয়া তেওঁ দিছে যোৱাকালি আমাৰ বীৰেন কুমাৰ দাস আহিছিলে। গতিকে যি ইয়াত মানে আমি টপিক লৈছোঁ কণ্টেণ্টটো লৈছোঁ সেই কণ্টেণ্টটো একদম ৰিচেণ্ট মানে লাইনিং উইথ দি নিউ এডুকেশ্যন পলিচি মতে একজেক্টলি আমি কেনেকৈ ৰিচাৰ্চ কৰিব লাগে কেনেকৈ টিচিং এটা কৰিব লাগে। ধৰক আপুনি কেৰিকুলামটো আচলতে কেনেকৈ বনাব লাগে LFC চিষ্টেমটো কেনেকৈ আমি ইউটিলাইজ কৰিব লাগে সেইটো সম্পৰ্কত গোটেইখিনি ডিছকাছ কৰা হৈছে ইয়াতে। আৰু ইয়াত মানে সকলো মানে টিচাৰসকলৰ পৰা ফিডবেক আমি পাইছোঁ। তেওঁলোকে মানে খুব ভাল পাইছোঁ বুলি কৈছে। খুব এনকাৰেজিং। আজিও আমাৰ 5টালৈকে আছে কনক্লুজনটো সেই ফাংচন বোধে আমাৰ 4টাৰ পৰা 5টাৰ ভিতৰত আছে আজি শেষ হ'ব। গতিকে মই খুব আনন্দিত এই প্ৰগ্ৰেমটো পাতিব।